বিশাল জাহাজৰ কথা ক'লে সাধাৰণতে টাইটানিকৰ কথাই মনলৈ আহে। এই বিশাল জাহাজখন 1912 চনত আটলাণ্টিক মহাসাগৰত ডুব যায় আৰু জাহাজখনত থকা 2224 জন যাত্ৰীৰ মৃত্যু ঘটে। আজি কিন্তু আমি টাইটানিকৰ কথা আলোচনা নকৰোঁ। আজি আমি জানিম টাইটানিকতকৈ প্ৰায় 4 গুণে ডাঙৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ জাহাজখনৰ বিষয়ে। যদি আমাৰ এক্সটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে অথবা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। বিশাল অট্টালিকা সদৃশ এই জাহাজখনৰ নাম হ'ল চিম্ফনী অৱ দ্য চি। এই জাহাজখনৰ অ'নাৰ হ'ল ৰয়েল কেৰিবিয়ান ইণ্টাৰনেশ্যনেল নামৰ এটা কোম্পানী আৰু এই কোম্পানীটোৱে জাহাজখন অপাৰেট কৰে। এই জাহাজখনৰ বহন ক্ষমতা 2,28,081 টন। 14 মহলীয়া এই জাহাজখনৰ দৈৰ্ঘ্য 1,185 ফুট। জাহাজখনৰ উচ্চতা প্ৰায় 238 ফুট আৰু স্পীড 22 নটছ অৰ্থাৎ প্ৰায় 41 কিলোমিটাৰ/আৱাৰ। এই জাহাজখনে 2018 চনৰ পৰা যাত্ৰা আৰম্ভ কৰে। এই সুবিশাল জাহাজখনে এবাৰতে প্ৰায় 6,680 জন যাত্ৰী কঢ়িয়াই লৈ যাব পাৰে। এই অত্যাধুনিক সা-সুবিধা বিশিষ্ট জাহাজখন 2,759টা কেবিন আছে। এই বিলাসবহুল জাহাজখনত অতিথিৰ কাৰণে 16টা ডেক, 22খন ৰেষ্টুৰেণ্ট আৰু 24টা ছুইমিং পুল আছে। তদুপৰি জাহাজখনত চিলড্ৰেনৰ কাৰণে ৱাটাৰ পাৰ্ক আছে, ফুল চাইজ বাস্কেটবল কোৰ্ট, আইচ স্কেটিং ৰিংক আৰু 43 ফুট উচ্চতাৰ ৰক ক্লাইম্বিং ৱাল আছে। জাহাজখনৰ মাজত এখন পাৰ্ক আছে। এই চেণ্ট্ৰেল পাৰ্কত প্ৰায় 20,000 বিধ উদ্ভিদ আৰু ফল ফুলৰ গছ আছে। জাহাজখনৰ আন এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ল ৰবট চালিত ৱাইন বাৰ। সম্পূৰ্ণ অট'মেটিক এই বাৰত ৰবটেই ৱাইন গ্লাছৰ যোগান ধৰে। চিম্ফনী অৱ দ্য চি কেৰিবিয়ান ক্ৰুইজ লাইনত চলে। ফ্লৰিডাৰ মিয়ামি, ছেইণ্ট মাৰ্টিন, বাহামা, হাইটি আদি কেইবাখনো চহৰ সামৰি লয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।